আজি 9 জুন অৰ্থাৎ মোৰ হাজবেণ্ডৰ বাৰ্থডে উপলক্ষে ঘৰতে এখন বিষ্ণু পাঠ কৰিলোঁ। ইতিমধ্যে দেও আহি পালেহি। যিখিনি যা যোগাৰ লাগে দেৱে গোটেইখিনি কৰি লৈছে আৰু পূজাও আৰম্ভ হ'ল। এয়া মোৰ সৰু ছোৱালীজনী কি ধুনীয়াকৈ বহি পাঠ শুনি আছে চাওকচোন। আমাৰ বাৰ্থডেবোৰ আহি পালে। তাই এতিয়ালৈকে আমনি কৰা নাই। দেউতাকে যেতিয়া বৰণ দিছে, কি মন্ত্ৰ মাতিছে দেৱে, তাই একেৰাহে দেউৰ মুখলৈকে চাই আছে আৰু শুনি আছে। চাওকচোন ইমান ধুনীয়াকৈ দেউৰ মুখলৈ চাই আছে, কি কৈ আছে। এইবাৰ আকৌ তাই একদম শুই দিলে, শুই হ'লেও শুনিছে ইমান ধুনীয়াকৈ। অৱশেষত আমাৰ পূজাখন ভালে ভালে হৈ গ'ল আৰু আমি সকলোৱে আশীৰ্বাদো ল'লোঁ। ডাঙৰ ছোৱালীয়ে ৰাতিয়ে বনাই থোৱা কেক কাটি আমি গ'লোঁ ভীমশংকৰ মন্দিৰলৈ বুলি ওলাই দিলোঁ। বতৰটো ইমান ভাল নাছিল যদিও আমি মন্দিৰলৈ গৈ পালোঁ। এয়া প্ৰথম মন্দিৰৰ গেট ভাগ, ইমান ধুনীয়া নহয়নে ৰাস্তাটো। এনেকৈ অলপ আগুৱাই গৈ এয়া দেখিছেনে, ৰাস্তাৰ কাষতে বন্তি চাকিৰ দোকান পাব। ইয়াৰ পৰাই এনেদৰে লৈ ল'ব। আমিও ইয়াৰ পৰাই বন্তি চাকি লৈ ল'লোঁ আৰু আমি আগুৱাই গ'লোঁ। ইমান ধুনীয়া ৰাস্তা, এটা নিবিড় নিৰল নিস্তব্ধ ৰাস্তা, খুব ধুনীয়া লাগিলে গৈ। আমি গণেশ মন্দিৰত সোমালোঁ। প্ৰথমতে গণেশ মন্দিৰত মূৰটো দুৱাই আমি ভীমশংকৰ মন্দিৰৰ অভিমুখে আকৌ আগুৱাই গ'লোঁ। চাওকচোন কিমান ধুনীয়া এটা ৰাস্তা, দুই কাষে সেউজীয়া, খুব ভাল লাগিলে গৈ পেলাই। আমি ইতিমধ্যে ভীমশংকৰ মন্দিৰ পালোঁগৈ। এয়া ভীমশংকৰ মন্দিৰৰ গেটটো। সেইদিনাখন অলপমান বৰষুণো পৰি আছিলে। এয়া চাওকচোন ৰাস্তাবোৰো তিতি আছে, অলপমান পিছলো হৈ আছিলে চিৰিকেইটা, কিন্তু আমি লাহে লাহে তললৈ নামি গ'লোঁ। নামি গৈ দেখিলোঁ দেওবাৰ আছিল যদিও ইমান ভিৰ আছিলে। ছোৱালী পাৰ হ'ব নোৱাৰাই এগৰাকী মানুহে তাইক হেল্প কৰিলে। যি কি নহওক, এয়া চাওকচোন ইমান ভিৰ, বহুত দীঘল লানি নিচিনা লাইন আছিলে। ভাবিলোঁ আজি দৰ্শন হওঁতে বহুত দেৰি লাগিব, কিন্তু বাবাৰ আশীৰ্বাদত সোনকালে আমাৰ দৰ্শন হৈ গ'ল। যিহেতুকে দুইজনী ছোৱালী আছিলে আৰু বৰষুণো অলপ পৰি আছিলে। আমি বাবাক দৰ্শন কৰিলোঁ, খুব ধুনীয়াকৈ আমাৰ দৰ্শন হৈ গ'ল। তাৰ পাছতে আমি ঘৰলৈ বুলি উভতিলোঁ। হাজবেণ্ড সম্পূৰ্ণ ভিজি গ'ল। ফাইনেলি ঘৰ আহি পালোঁ। তেনেহ'লে আজিলৈ আহোঁ। হৰ হৰ মহাদেৱ, বাই বাই।